সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। এয়া ঠাণ্ডাত গা পা ধুই কঁপি কঁপি আহি আছোঁ। এয়া ফ্লাক্স কুকাৰ লৈ আজি আমি মাহঁতৰ ঘৰৰ মানুহখিনিৰ লগত চৰাইদেউলৈ যাম বুলি ভাবিছোঁ। সেইবাবে ইয়াতে খোৱা বোৱা সকলো যোগাৰ কৰি লৈ যাম। কি কিনো যোগাৰ কৰোঁ আগলৈকে ভিডিঅ'টো চাই থাকিব। ধোৱা আছে ওলাইছ দেই। আপায়ো ভিডিঅ' বনাইছে খৰি কম দিয়া হ'ব নি পুৰিবলৈ আৰু হেৰি গাহৰি পুৰিবলৈ খৰিকা হেৰিখন আনিলি নাই জালনাখন এই আমাৰ গাড়ী পাইছেহি দেই। গাড়ী পাইছেহি ললেগে আমি পাই গ'লোহি। এতিয়া কেমেৰা লৈছে নেকি? এয়া আমি ইয়াৰ পাই গ'লোহি। আমাৰ গাড়ীখন ৰখাই থৈছে সেই আহো আছো সেইখন শুন মানুহ শুনটো শুন মানুহ কালি গ'ল সেইটো শুন মানুহ শুন মানুহ বেটা সেইফালে আমাৰ ৰাইজসকলে আহি আছে। ক'ত ওলামগে আৰু গৈ আছোঁ এইফালে দেখা এইফালে। এইখন লোহৰ নাও শিৱসাগৰ নগৰৰ ডিব্ৰুগড় নদীৰ পশ্চিম পাৰৰ পৰা উদ্ধাৰ কৰা হৈছিলে 2000 চনত। চৰাইদেউ জিলাখন পুৰণি কীৰ্তিচিহ্নৰে মৈদামেৰে চিহ্নিত হৈ আছে। সেইবাবে আমাৰ ল'ৰা ছোৱালীবোৰক দেখাবলৈ বুলি আজি লৈ অহা হ'ল। ভাইটি যিহেতু লাহোৱালত থাকে চাকৰি সূত্ৰে, সিও আহিলে, সেইকাৰণে সেইটো সুযোগতে আমিও অহা হ'ল। আগত আহিছোঁ বাৰু দুবাৰ তিনিবাৰমান, তথাপিতো আমাৰ ইহঁতি ডাঙৰ হ'ব পৰা অহা নাই। এয়া আমি আহি পাই গ'লোহি 38 নং মৈদাম। এয়া সাজি আছে, অকণমান ভিতৰলৈকে দেখাই দিছোঁ বাৰু। আমি ফুৰি আহি গ'লোঁ। এয়া ঘৰতে বাৰু বনাই আনিছিলোঁ।
ভাত বনাই আনিছিলোঁ, কুকুৰা মাংস বনাই আনিছিলোঁ। ইয়াত গাহৰি মাংস আৰু মাছৰ চব্জি বনাইছিলে। গাহৰি মাংস কৰি আছে। খাই শেষ কৰিলে এয়া খুৰীয়ে চালাড কুটিছেহি আহি দেই। খাই বৈ আজৰি হৈ ল'লোঁ এতিয়া। এয়া ইয়াতে সৌৱাত বনাইছিলে, ইয়াত এয়া চৰাইদেউ উৎসৱ পাতিবলৈ লৈছে। আজি ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।